নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে, চাহ বাগিচাৰ বাবে অসমৰ কোনখন জিলা বিখ্যাত? উত্তৰটো হৈছে ডিব্ৰুগড়। আৰু অসমৰ চাহ বাগিচাৰ বাবে বিখ্যাত জিলাখনৰ নাম হৈছে ডিব্ৰুগড়। নেক্সট কুৱেশ্যনটো দিয়া আছে, বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ কোনটো? উত্তৰটো হৈছে মাজুলী দ্বীপ। আৰু মাজুলী দ্বীপে হৈছে বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ভাৰত ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি কোন? উত্তৰটো হৈছে গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন বঁটা লাভ কৰা অসমৰ প্ৰথমজন ব্যক্তি। নেক্সট কুৱেশ্যনটো দিয়া আছে, পদ্মভূষণ বঁটা লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা কোন? উত্তৰটো হৈছে ইন্দিৰা গোস্বামী। ইন্দিৰা গোস্বামী হৈছে অসমৰ প্ৰথম পদ্মভূষণ বঁটা লাভ কৰা মহিলা। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ সৰ্ববৃহৎ চহৰ কোনখন? উত্তৰটো হৈছে গুৱাহাটী। গুৱাহাটীয়ে হৈছে অসমৰ সৰ্ববৃহৎ চহৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ কোন? উত্তৰটো হৈছে হিমা দাস। হিমা দাস হৈছে এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ কোনখন চহৰ ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত? উত্তৰটো হৈছে তেজপুৰ। আৰু এই তেজপুৰে হৈছে অসমৰ ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী হিচাপে পৰিচিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ প্ৰথম আৰু একমাত্ৰ নোবেল বঁটা বিজয়ী কোন? উত্তৰটো হৈছে ডক্টৰ হৰগোবিন্দ খুৰানা। হৰগোবিন্দ খুৰানাই হৈছে অসমৰ প্ৰথম আৰু একমাত্ৰ নোবেল বঁটা বিজয়ী। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে 2007 চনত। 2007 চনত অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিল? উত্তৰটো হৈছে 1948 চনত। 1948 চনত অসম ক্ৰিকেট সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, কোন চনত অসম অলিম্পিক সন্থা গঠন হৈছিল? উত্তৰটো হৈছে 1946 চনত। 1946 চনত অসম অলিম্পিক সন্থা গঠন হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ সৰ্বোচ্চ পৰ্বত শৃংগ কোনটো? উত্তৰটো হৈছে ডিমা হাছাও জিলাৰ নামহিন শৃংগ। আৰু ইয়াৰ উচ্চতা হৈছে 3660 মিটাৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, মহিলাৰ বাবে অসমৰ পৰম্পৰাগত সাজ পোছাকক কি বুলি কোৱা হয়? উত্তৰটো হৈছে মেখেলা চাদৰ। মেখেলা চাদৰে হৈছে অসমৰ মহিলাৰ পৰম্পৰাগত সাজ পোছাক। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ পৰা অহা কোনজন বিখ্যাত গায়কক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়? উত্তৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকা। ভূপেন হাজৰিকা হৈছে অসমৰ পৰা অহা বিখ্যাত গায়ক, যাক ভাৰতৰ নাইটিংগেল বুলিও জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে, অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গড় পোৱা যায়? উত্তৰটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত অসমৰ এশিঙীয়া গড় পোৱা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ চৰকাৰী ভাষাটো কি? উত্তৰটো হৈছে অসমীয়া। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ ৰাজধানী চহৰ কি? উত্তৰটো হৈছে দিছপুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ কোনটো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম ৰাজ্যৰ এজন বিখ্যাত গায়কৰ নামেৰে ৰখা হৈছে? উত্তৰটো হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামেৰে আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ৰখা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে, অসমৰ কোনবিধ খেল আটাইতকৈ জনপ্ৰিয়? উত্তৰটো হৈছে
ফুটবল হৈছে অসমৰ আটাইতকৈ জনপ্ৰিয় খেল। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ পৰা আই লিগত খেলা একমাত্ৰ ফুটবল ক্লাব কোনটো? উত্তৰটো হৈছে আইজল FC। আইজল FC হৈছে আই লিগত খেলা একমাত্ৰ অসমৰ ফুটবল ক্লাব। নেক্সট কুৱেশ্যনটো হৈছে অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া কোন? উত্তৰটো হৈছে ভোগেশ্বৰ বৰুৱা। ভোগেশ্বৰ বৰুৱাই অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে ৰাষ্ট্ৰীয় গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? উত্তৰটো হৈছে দিলীপ সিং। দিলীপ সিঙে ৰাষ্ট্ৰীয় গেমছত স্বৰ্ণ পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে 2015-16 চনত ৰঞ্জী ট্ৰফি জয় কৰা অসমৰ দলটোৰ অধিনায়ক কোন আছিল? উত্তৰটো হৈছে গকুল শৰ্মা। গকুল শৰ্মাই 2015-16 চনত ৰঞ্জী ট্ৰফি জয় কৰা দলটোৰ অধিনায়ক